বৰ্তমান কি খবৰ আপোনালোকৰ সকলোৰে ভালেই আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে কি ক'ম আৰু আজি আমাৰ গোটেই গাঁওখনত বহুত উখল মাখল পৰিৱেশ হৈ আছে, কাৰণ আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অখণ্ড নাম কীৰ্তন পাতিছে আৰু ভাবিছোঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। অকণমান ভিডিঅ' দীঘল হ'লেও খালেও ভিডিঅ'টো সকলোকে চাই থাকিব। আজি হৈছে ভাগৱতৰ প্ৰথমটো দিন, সেইবাবে ৰাতিপুৱাই এয়া বন্তি গছ জ্বলাই দিয়া হৈছে আৰু এই বন্তি গছ একেৰাহে 3 দিন ৰাতি আৰু দিন জ্বলি থাকিব। আৰু এইফালে দেখিছেনে, মানে আমাৰ নামঘৰলৈ যোৱা ৰাস্তা মানে কেইবাটাও, সেইকাৰণে ৰাস্তাৰ সন্মুখত এনেকৈ গেট বনাই দিয়া হৈছে। আৰু আমি সকলোবোৰ এয়া পদূলিৰ মুখত বহি আছোঁ, যিহেতু আজি ভাগৱতৰ প্ৰথমটো দিন, সেইবাবে ভাগৱত ভ্ৰমণ কৰিছে আৰু আমি সকলোৱে সেৱা কৰিবৰ কাৰণে ৰাস্তাতে ৰখি আছোঁ। আৰু হে হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতনহে। গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ আমি ভাগৱত ভ্ৰমণ কৰাৰ পিছত আহি পালোহি নামঘৰ। আৰু বাহিৰে বাহিৰে যিহেতু ভাগৱত ভ্ৰমণত গুচি গ'লোঁ, সেইবাবে চাকি জ্বলোৱা নহ'ল আৰু আহি পিনিয়ে পোনেই চাকি ধূপ জ্বলাই দিলোঁ। আৰু হে হৰিয়ে শ্যাম বৰণ দেহা তোমাৰ এ পিত বসন মোৰ হৰি হৰি এ পিত বসন। আৰু নামঘৰত সেৱা কৰি আহি পিনিয়ে আমাক মাতি আনিলে চাহ খাবলৈ বুলি, আৰু আমি সকলো গোপিনী বহি পিনি চাহ খাই আছোঁ। আৰু যিহেতু চাহ খোৱাৰ পিছত আৰু মানে মেইন ভাগৱত আৰম্ভণি আছে, সেইকাৰণে তাৰ কাৰণে যাব লাগিব। আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰি থাকিম। তেওঁলোকে আশীষ প্ৰদান কৰিছে। আমি আপোনাক অকণমান মৰমৰ চিন স্বৰূপে মূল আসনত বহাৰ প্ৰাক মুহূৰ্তত অকণমান আমি শ্ৰদ্ধা আৰু মৰম যাচিব বিচাৰিম। আমি সহপাঠাচাৰ্য হিচাপে আমন্ত্ৰণ জনাইছিলোঁ সুদূৰ চাৰিঙৰ ভুৱন নাথদেৱক, আৰু তেখেতেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যথেষ্ট সময়ৰ পূৰ্বে আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতো এজন বিশিষ্ট নামাচাৰ্য, পাঠাচাৰ্য তথা ব্যাখ্যাকাৰক। তেখেতকো আমি আমাৰ সন্মুখলৈ আহিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সমূহ উদযাপন সমিতি তথা গাঁওবাসীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। আৰু এই আদৰণি ভাগ জনাবৰ বাবে আমাৰ উদযাপন সমিতিৰ অন্যতম যুটীয়া সম্পাদক শংকৰজ্যোতি দত্তক আমি অনুৰোধ জনাইছোঁ। আমি সমূহ জয়াপাৰ গাঁওবাসী তথা যুৱবৃন্দৰ তৰফৰ পৰা আমি আদৰণি জনাব বিচাৰিছোঁ। আৰু তেখেতক আদৰণি ভাগ জনাব আমাৰ উদযাপন সমিতিৰ অন্যতম সহকাৰী সম্পাদক চাংকক শইকীয়াদেৱে। আৰু সম্বৰ্ধনা শেষ হোৱাৰ পিছত এয়া ভাগৱত আৰম্ভ কৰিছে। কৃষ্ণ কৃষ্ণ Krishna
আৰু ভাগৱতৰ মাজতে আমি আহিলোঁ খাবলৈ আৰু এইফালে বইল ভাত দিয়া হৈছে আৰু সকলোকে মানে ভাতো দিছে জলপানো দিছে আৰু তাৰ মাজতে ভাবিছোঁ আপোনালোকক অকণমান বাহিৰৰ দৃশ্যটো দেখাওঁ যিহেতু অথনি বহুত মানে ভাগৱত যাত্ৰাৰ ভিৰ হ'ল সেইকাৰণে আপোনালোক দেখুৱাব নোৱাৰিলোঁ বৰ্জপাত এইবিলাকৰ দ্বাৰা কোনেও নভবাকে হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে সেইটো কৈছে ভগৱানৰ সৃষ্টিৰ আদি দৈবিকতা ভাবিছিলোঁ আপোনালোকক অকণমান মানে ৰাতিৰ নামঘৰৰ দৃশ্যটো দেখুৱাম বুলি কিন্তু নামঘৰলৈ মই যাব নোৱাৰিলোঁ কাৰণ মই অকণমান অসুস্থ হোৱাৰ বাবে যাব নোৱাৰিলোঁ তথাপিও একো নাই ঘৰৰ সন্মুখৰ পৰা আপোনালোকক অকণমান দেখুৱাইছোঁ দেখিছেনে বাৰু দুইফালে মানে চাকি দিছে আৰু এই চাকি গোটেই গাঁওখনতে দিছে মানে সেইকাৰণে এটা বহুত ধুনীয়া দৃশ্য হৈছে আৰু এই চাকিৰ পোহৰে একদম ৰাস্তা পদূলি সকলো পোহৰাই তুলিছে মানে বেলেগ এটা ধুনীয়া পৰিৱেশ হৈছে তাকে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই